নমস্কাৰ, মই শ্ৰী ধৰ্মেন্দ্ৰ খাকলাৰী। আজি আমাৰ কাৰ্বি আংলং জিলাৰ বৰেণ্য সাহিত্যিক তথা সাহিত্য একাডেমী বঁটাপ্ৰাপ্ত আৰু সাহিত্য একাডেমী বড়ো এডভাইজাৰী বৰ্ডৰ আহ্বায়ক ডক্টৰ প্ৰেমানন্দ মুছাহাৰী তেখেতৰ লগত আজি দুআষাৰ কথা পাতিম বুলি আমি ওচৰ চাপিছোঁ। আৰু তেখেতে ইতিমধ্যে জানিব পৰা মতে বহুতো কিতাপ অধ্যয়ন কৰি কেইবাখনো লিখিছে আৰু সাহিত্য একাডেমী বঁটা পাইছে। ইয়াৰ উপৰিও তেখেতে ইতিমধ্যে ডক্টৰেট ডিগ্ৰী পাইছে আৰু তেখেতে থংলংমৈ কলেজৰ প্ৰফেচাৰ আছিল আৰু তাত ৰিটায়াৰ হোৱাৰ পিছত বৰ্তমান তেওঁ লাংঘিন কলেজৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। আমি তেওঁক ৰাইজৰ ওচৰত পৰিচয় কৰাই দিব বিচাৰিছোঁ আৰু তেখেতে হৈছে আমাৰ মাননীয় শ্ৰীযুত ডক্টৰ প্ৰেমানন্দ মুছাহাৰী। সকলোকে মোৰ নমস্কাৰ জনাইছোঁ আৰু আজি সংবাদ মাধ্যমৰ সকলো কৰ্তৃপক্ষকে মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ সাংবাদিক শ্ৰী ধৰ্মেন্দ্ৰ খাকলাৰী মোৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। জৰিয়তে মই মোৰ জন্ম বুলি ক'বলৈ গ'লে মোৰ মেট্ৰিক চাৰ্টিফিকেটৰ কথাই ক'ব লাগিব, কাৰণ মেট্ৰিক চাৰ্টিফিকেট অবিহনে মোৰ মা দেউতা যিহেতু শিক্ষা তেনেকুৱা নাছিলে, মোৰ জন্ম ক'ত কেনেকুৱা হৈছিল, কেতিয়া হৈছিল, তিনিবাৰ ঠিক তেনেকৈ তেওঁলোকে লিখি ৰাখিব পৰা নাই। তেওঁলোকে সেইবিলাক ক'ব পৰা নাই, সেইবোৰ মই পঢ়াৰ যিটো মেট্ৰিক চাৰ্টিফিকেট সেই অনুসাৰে মোৰ জন্ম 1959 চনৰ জানুৱাৰী মাহৰ 26 তাৰিখে প্ৰথম পুখুৰীতে মোৰ জন্মগ্ৰহণ হৈছিল। আৰু এতিয়াৰ পৰাই মই সেই ল'ৰালি কালৰ পৰাই মই প্ৰথম পুখুৰীতে ডাঙৰ দীঘল প্ৰায় প্ৰাথমিক শিক্ষা মই তাতে গ্ৰহণ কৰিছোঁ আৰু মই ঠিক তেনেকৈ লগৰীয়াবোৰৰ লগত খেলা ধূলা কৰি পেলাই মই ডাঙৰ দীঘল হৈছোঁ। লগতে যিহেতু মোৰ মা দেউতা অতিকৈ দুখীয়া পৰিয়ালৰ আছিলে, সেইকাৰণে মই ঠিক তেনেকৈ যেনেকুৱা মা দেউতাই ভাবিছিল বা মোক আগবঢ়াই লৈ যাব বিচাৰিছিল তেনেকুৱা কৰিব পৰা নাই। ল'ৰালি কালৰ আৰু তাত মনত পৰে নেকি কিবা? আৰু মানে আপুনি কেতিয়া ক'ত মানে প্ৰাথমিক বিদ্যালয় পঢ়িছিলে, তাৰপিছতে উচ্চ শিক্ষা ক'ত গ্ৰহণ কৰিছিলে? মই যিহেতু পদুম পুখুৰী গাঁৱতেই জন্মগ্ৰহণ কৰিছোঁ, মই তেতিয়া কিমান বছৰ হৈছিলোঁ ক'ব নোৱাৰোঁ, কিন্তু মই তাতেই প্ৰাথমিক বিদ্যালয়ত তাতেই পঢ়িছোঁ, পদুম পুখুৰী প্ৰাথমিক বিদ্যালয়ত। মই প্ৰাথমিক বিদ্যালয়ত পঢ়ি থাকোঁতেই অৱশ্যে মই তেতিয়া খুব সম্ভৱ তৃতীয় শ্ৰেণী হয়। সেই সময়তে যদিও মই আমাৰ লগৰীয়াবিলাকৰ লগত খেলা ধূলা কৰি পেলাই জীৱন নিৰ্বাহ কৰিছিলোঁ, তথাপি মই যিহেতু সৰুৰে পৰা সাংস্কৃতিক দিশটো অলপ ভাল পাওঁ আৰু খুব ক'বলৈ গ'লে ইণ্টাৰেষ্টেড, গতিকে সেই বিষয়ে মই এটা কথা ক'বলৈ বিচাৰিছোঁ, যিহেতু মনত আছে যে মই যেতিয়া তৃতীয় শ্ৰেণীত পঢ়িছিলোঁ, সেই সময়ত তৃতীয় শ্ৰেণী প্ৰথম দ্বিতীয় তৃতীয় এনেকুৱা আছিল। তৃতীয় শ্ৰেণীত যেতিয়া পঢ়িছিলোঁ তেতিয়া গাঁৱত বেউলা লখিন্দৰ বুলি এটা নাটক কৰিছিলে আৰু সেই নাটকত মই তেওঁলোকৰ লগত সদায় যাওঁতে মই সেই নাটকৰ যিটো বেউলা লখিন্দৰৰ যিটো বৰ্মানী, তাৰমানে সাপৰ অধিষ্ঠাত্ৰী দেৱী, সেই সাপৰ অধিষ্ঠাত্ৰী দেৱীৰ সেই পাঠটোকে মই অভিনয় কৰিবলৈ সুযোগ পাইছিলোঁ, নাটক কৰিছিলোঁ, সুযোগ পাইছিলোঁ। আৰু ঠিক তেনেকৈ সেই LP স্কুলৰ অৱস্থাতে বা প্ৰাথমিক বিদ্যালয়ত পঢ়া অৱস্থাত মই এই নাটকত সোমাই যিটো মই অভিনয় কৰিছিলোঁ, সাপৰ অধিষ্ঠাত্ৰী, যিটো এজন ছোৱালীৰ অভিনয় হয়, সেইটো কৰি মোৰ যিটো দক্ষতা সেইটো ৰাইজে পিছতো মোক কিছুমান নাটকত মোক সুযোগ দিছে। আৰু ঠিক তেনেকৈ সাংস্কৃতিক জীৱনত মই সেই ল'ৰালি কালতে মই অভিনয় কৰিবৰ কাৰণে সুযোগ পাইছিলোঁ আৰু ঠিক তেনেকৈ সাংস্কৃতিক জীৱনত মই জড়িত হৈ আহিছিলোঁ।